चष्मा लगाएंगे नहीं चष्मा এই কাঠখিনি অকণ উঠিবলৈ ঘূৰি চশমা লগাই নেকি আমাৰ ৰতনপুৰ হাইস্কুলত গোটেই মহকুমা ভিত্তিত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত আমাক ভেনু বিচাৰিছিলে তেখেতসকলে স্বাস্থ্য কেম্প এটা কৰিবৰ কাৰণে। আজি খুব সুন্দৰভাৱে প্ৰায় 8জনমান ডক্টৰ আৰু বিভিন্ন কৰ্মচাৰীৰ সৈতে এই অঞ্চলত ধুনীয়াভাৱে হেল্থ কেম্প চলি আছে। যথেষ্ট ৰাইজ এতিয়ালৈকে প্ৰায় 100ৰ ওপৰত এই অঞ্চলৰ বা দূৰ দূৰ অঞ্চলৰ ৰাইজ ইয়াত আহি স্বাস্থ্য দেখাবৰ কাৰণে সক্ষম হৈছে। আমি এই অভিযানটো সফল হৈছে বুলি আমি ভাবিছোঁ। তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।